हेलो हाय नमस्कार सकलोके और आपलोक पुनर्बार मोर अन्य एटी भिडिओলৈ स्वागतम जनाइছোঁ আৰু মই আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ আমাৰ ঘৰৰ ফুলনি বাগিচাখন বাগিচা মানে কি আমাৰ ঘৰৰ বাৰান্দাতে আমি যিবিলাক টাবত লগাইছো সেইবিলাকে দেখাম আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক ফুলবিলাকৰ মানে নামবিলাক কওঁতে ভুল হ'ব পাৰে আপোনালোকে ভুল হ'লে মোক জনাই দিব তেতিয়াহ'লে মই ষ্টাৰ্ট কৰিছোঁ দেখাবলৈ আৰু আমাৰ বেছি ফুলো নাই ফুল এইবিলাকে আছে এনেকৈ লগাই থৈছে আৰু মায়ে লগাইছে আৰু ফাৰ্ষ্টতে এইজোপা হ'ল তুলসী এইজোপা হ'ল ড্ৰেগন ট্ৰী এইজোপাত বহুত ধুনীয়া লাগে গছজোপা এইফালে মায়ে গছজোপা বেকা হৈ যোৱাৰ কাৰণে মানে ৰছী বান্ধি থৈছে তাৰপাছত আৰু এইজোপা হ'ল চাওকচোন বহুত ধুনীয়াকৈ ফুলি আছে আৰু এইজোপা হ'ল এজেলিয়া মানে জবা ফুলৰ নিচিনাই লাগে মানে অকণমান পাহবিলাক গোলাপৰ নিচিনা এইজোপা পিংক কালাৰৰ হয় পিংক এজেলিয়া আৰু এইজোপা হ'ল এইটো লাকি বেম্বৰে এটা বেলেগ এটা চাগে দেই মই ইমান ভালকৈ এইটো নামটো নাজানো এইজোপা লাকি বেম্বৰ নিচিনা খালি পাতটো অকণমান এনেকৈ চাইডে অলপ বেলেগ কালাৰ আৰু এইফালে এইজোপা হ'ল ড্ৰেচিনা আৰু এইফালে হ'ল এজোপা পইনচেটিয়া আৰু এইজোপা মানে কি হয় পাত এই পাতখিনিয়ে মানে ওপৰত অকণমান মানে ৰেড টাইপৰ হৈ থাকে এতিয়া সেইটো নাইকিয়া হ'ল বাৰু মানে পাতখিনিয়ে দেখিবলৈ ফুলৰ নিচিনা লাগে এইজোপা বহুত ধুনীয়া লাগে এইজোপা ফুলো আৰু এইজোপা মই নামটো নাজানো দেই এইজোপা আৰু এইজোপা হ'ল ক্ৰিষ্ঠন এইজোপা মানে কেকটাছৰ টাইপৰ আৰু ইয়াত মানে আপোনাৰ বেলেগ বেলেগ কালাৰ ফুল ফুলে মানে এইজোপা অকণমান ৰেড ফুলে আৰু ইয়াৰ য়েল্ল' আছে আৰু এইজোপা হ'ল কালাঞ্চু এইটো ফুলটো ফুলিলে বহুত ভাল লাগে এতিয়া মানে এই ওপৰখিনি ফুলখিনি শেষ হৈ গ'ল ফুলি এইটো বহুত ধুনীয়া লাগে ফুলটো এইটো হ'ল চেগ' পাল্ম আৰু এইটো মানে ভিতৰত থ'লেও ভাল লাগে এই পাতখিনি এনেকৈ ওলাইছে দেখিছোঁ এইখিনি অকণ মৰা টাইপ হৈছিলে সেইটো কাৰণে বাহিৰত উলিয়াই দিলোঁ এতিয়া এইখিনি কি হয় জানো মানে পাতবিলাক ওলাই নে কি হয় বহুত ওখকৈ এনেকৈ ওলাইছিলে তাৰপাছত আৰু সেইফালে আছে ডামকেনজোপা এইজোপা ডামকেন আৰু এইফালে এজোপা আছে ডামকেন এটা এইটো ওখ হয় আৰু সেইফালে সেইটো চাপৰা এইজোপা ভাল লাগে বহুত ধুনীয়া লাগে ফুলজোপা আৰু এইজোপাৰ ছাইডতে আছে এইজোপা হ'ল বুট লিলি ইয়াৰ আৰু এটা মানে থাকেই আৰু মানে আৰু এটা প্ৰজাতি থাকে সেইটো ভিতৰত আছে মই দেখাম বাৰু এইটো দেখিবলৈ ভাল লাগে এইটো মানে এতিয়া নতুনকৈ লগোৱা হৈছে সেইটো কাৰণে যেতিয়া ওলাই মানে চব ওলাই যায় ডাঙৰ হয় তেতিয়া বহুত বেছি ভাল লাগে তাৰপাছত আৰু এইফালে এইজোপা হ'ল এৰেলিয়া আৰু এইজোপা বহুত ধুনীয়া লাগে দেই ফুলজোপা ভিতৰত থ'লেও ভাল লাগে এনেকৈ বাহিৰত এনেকৈ টাবটো দেখিছেনে টাবটো মৰম লগা আৰু সেইটো কাৰণে গছজোপা ভাল লাগে ধুনীয়া টাব এটা লগাই দিলে বহুত ধুনীয়া লাগে তাৰপাছত আৰু এইজোপা হ'ল পেপাৰমিয়া অকণমান মানে হেৰি মানি প্লেণ্টৰ টাইপৰ লাগে কিন্তু পাতখিনি বহুত ডাঠ এইজোপা আৰু এইজোপা হ'ল কৰবি ফুল হয় এইজোপা আৰু এইফালে আছে এইকেইটা নতুনকৈ লগাই থোৱা হৈছে সেইটো মই নামটো নাজানো তাৰপিছত এইজোপা হ'ল ইয়াত আগত অকণমান ফুল টাইপকৈ ফুলে এইজোপা হ'ল ক্ৰিছমাছ কেকটাছ নেকি এইজোপা এইফালে অকণ লেতেৰা হৈ আছে বোকা লাগি আছে তাৰপাছত আৰু এইফালে হ'ল স্পাইডাৰ প্লেন সেইটো এইফালে দেখিছেনে এইজোপা সৰুকৈ দেখিছে এইজোপা হ'ল নয়নতৰা ফুল এইজোপা ফুলি থাকিলে বহুত ধুনীয়া লাগে এইজোপা আৰু এইফালে এইজোপা হ'ল এই তামোলৰ হয় তামোল গছৰ হয় মানে এনেকুৱা সৰুকৈ তামোল ওলায় মই মানে আনি পেলাই লগাই থৈছোঁ এইটো এনেকৈ টাবত লগাই থৈছোঁ বেছি ডাঙৰ নহ'ব চাগে এনেই দেখিবলৈ ভাল লাগে বেয়া নালাগে পাতখিনি অকণ মৰি গৈছে যেনিবা তাৰপিছত এইজোপা নামটো নাজানো এইজোপা আৰু এইফালে আছে এইজোপা এগ্লনিমা এইজোপা ধুনীয়া লাগে এইটো ফুলটো পাত ফুল হয় চাগে এইটো আৰু এইফালে আছে এল'ভেৰা অঁ চানি এইটো চোৱা এই চৰাইটো চোৱা উৰিব নোৱাৰে চাগে ক'ৰবাত পৰি আহিলে সেইটো শালিকা ক'ৰবাত পৰিলে জানো এইডোখৰতে টপককৈ পৰিলে মাৰিলে চাগে একো নকৰিবা থাকিব দিয়া আৰু এইফালে আকৌ সেই কেকটাছ টাইপৰ সেইটো তাৰপাছত এইজোপা হ'লে দুপৰ টেঙাও লগাই থৈছোঁ সেইফালে তলত মানি প্লেণ্ট আৰু এয়া হ'ল লাকি বেম্ব আৰু এইটো চাওক মই বনাইছিলোঁ কেটলিটো বেয়া হ'লগৈ বাৰু সেইবিলাক অকণমান কালাৰবিলাক এৰি গৈছে তাৰপাছত আৰু এইজোপা মই নামটো নাজানো আৰু এইজোপা হ'ল উইপিং ফিগ এইটো নামটো মই নাজানো আৰু এইফালে এগ্লনিমা এইজোপা আৰু এইফালে ডামকেন এজোপা এইফালেও এজোপা আছে এইফালে আছে হেংগিঙৰ এইকেইটা এইফালে এনেকৈ হেংগিং দুটামান লগাই থোৱা আছে আৰু এইফালে এইজোপা এই ফুলকেইটা 9 AM নেকি এইকেইটা মানে কি হয় আন্ধাৰ হোৱাৰ লগে লগে জাপ খাই যায় এইটো জাপ খাবলৈ ষ্টাৰ্ট হ'লেই এইজোপা এতিয়ালৈকে জাপ খোৱা নাই ইয়াত দুটা কালাৰ ফুলি আছে আৰু
এইফালে হেংগিঙৰ এটা ফুল আৰু সেইফালে মানি প্লেণ্ট তেনেকৈ আৰু লগাই থোৱা আছে। তাৰপাছত এইফালে এতিয়া চাওঁ অকণ আঁতৰি দিয়া। আৰু এইফালে আছে কেইটামান টাব আৰু এইটো হ'ল এইটো চেনি চম্পাইটো মই নতুনকৈ আনিছোঁ। ইয়াতে এইখিনি পাতখিনি এইটো লগোৱা হৈছে, সেই পাতখিনি অকণমান হেৰি হৈ গৈছে, এইবিলাক মৰহি গৈছে। আৰু এইফালে আছে জলকীয়া আৰু এইজোপা হ'ল গোলাপ ফুলজোপা ফুলিলে বহুত ভাল লাগে। আনাৰ পাছত লগাওঁতে ফুলিছিলেই, এতিয়া আৰু ফুলা নাই। আৰু এইফালে জলকীয়া এইবিলাক চব জলকীয়া। আৰু এইজোপা হ'ল মছলা পাত। এইটো মানে বইল কৰিলে মাংস বইল কৰিলে দিব পাৰি। আৰু এইফালে জলকীয়া আৰু এইফালে এইজোপা সেই কেকটাছ টাইপৰ লগোৱা আছে নতুনকৈ, ভাল হৈছে বাৰু, ধুনীয়া হৈছে। আৰু এইটো এটা ফুল, এইটো অকণমান মানে লিলি টাইপকৈ ফুলে, সেইটো এজোপা নতুনকৈ অনা হৈছে। সেইকেইটা নাম নাজানো, সেইকেইটা এইফালে আছে। আৰু এইফালে জলকীয়া আৰু এইফালে এটা ফুল আছে। আৰু এইফালে সেই এগ্লনিমা এইজোপা অকণমান মৰি গৈছে। আৰু এই চৰাই এটা যে পৰি আহিছে এইফালে লুকাই আছে, চব তাক ডিষ্টাৰ্ব নিদিওঁ, সেইফালে সি লুকাই আছে, নিজে উৰি যাব চাগে। এইফালে দুটামান আছে, সেইকেইটা উৰি গ'ল। আৰু এইফালে আমাৰ আছে, এইফালে চব বান্দৰ চাওক, সেইটো এটা বান্দৰ চাওক, এইটো ইমানেই উৎপাত কৰে আমাৰ জেকে শান্তি নোহোৱা হৈ যায় অলপ দেখাৰ লগে লগে। সেইকেইটা বহুত আছে, বহুত। আৰু ক'ৰবাত আছে, সেইটো এটা ক'ত গ'ল সেইটো ক'ৰবাত। এইটো সেইটো এনেকৈ বহি থাকে ইয়াত, এটা খাইছেহি গোটেই চবতে বান্দৰে। আৰু সেইকেইটা বান্দৰ পলাইছে সেইকেইটা। আৰু আমাৰ ফুল ইমানেই, তাৰপাছত আৰু ভিতৰত দুজোপামান আছে, ভিতৰত কেইজোপামান দেখাই দিওঁ, আৰু বাকী নাই, ইমানেই আছে ফুল। আৰু এইফালে এইটো স্নেক প্লেণ্ট আৰু এইটো এটা স্পাইডাৰ প্লেণ্ট, তেনেকৈ বান্ধি থোৱা হৈছে। তাৰপাছত এইটো এটা বট লিলি বুলি কৈছিলোঁ যে, সেইটো এটা ফুল। আৰু এইফালে মানি প্লেণ্ট, আৰু এইফালে ৰাবাৰ প্লেণ্ট, আৰু এইফালে স্নেক প্লেণ্ট আছে এইটো। আৰু এইফালে এটা গোলাপী দিম। আৰু ফুল ইমানেই আমাৰ, আৰু বেলেগ ফুল নাই। আশা কৰোঁ আপোনালোকে ফুলবিলাক চাই ভাল পালে। আৰু তেতিয়াহ'লে আজিলৈ বাই। আৰু যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্টো কৰিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ যিকোনো ভিডিঅ' দিলে মানে আপোনালোকে পাই যায় ন'টিফিকেশ্যনটো।